हेलो फ्रेंड्स, मैं आज आपलोक ओसरলৈ লৈ আহিছোঁ ৰঙালাওৰ চাটনিৰ ৰেচিপি এটা। তাৰ বাবে মই ৰঙালাওখিনি এনেকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি বইল হ'বলৈ দিম। এয়া ৰঙালাওখিনি মই ধুনীয়াকৈ বইল কৰি নমাই ল'লোঁ। পানীটো যাতে থাকিব নিদিয়ে তেনেকৈ উলিয়াই ল'লোঁ। আৰু ইয়াতে মই এটা পিঁয়াজ এটা সৰু সাইজৰ মিহি মিহিকৈ কাটি লৈছোঁ। আৰু ইয়াতে আছে আপোনাৰ দুটা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। আৰু অকণমান নেমু টেঙা। এইখিনি যেতিয়া মই গোটেইখিনি হৈ যায় মিক্স কৰি তেতিয়া মই অকণমান নেমু টেঙা ইয়াতে দি দিম। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিলোঁ ওপৰত। এতিয়া মই ইয়াত নিমখ দিম। ইয়াতে মই এতিয়া নিমখ দিম। আপোনালোকে যিমানটো পৰিমাণৰ নিমখ বিচাৰে নিজৰ সোৱাদ অনুসৰি তেনেকৈ দি ল'ব। মিঠাতেল অকণ দি দিলোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ হাতেৰে মিক্স কৰিম। ল'ম। এইখিনি গোটেই ভালকৈ মিক্স কৰি হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে নেমু টেঙা অলপ চেপি দিব। সঁচাকৈ বহুতেই ধুনীয়া লাগে খাই কেনে এনেকৈ। এবাৰ যদি আপোনালোকে খোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। এতিয়া মই ইয়াত অলপমান নেমু টেঙা চেপি দিম। দেখিছে নহয়? এতিয়া আকৌ অলপমান ভালকৈ মিক্স কৰি দিম। এয়া মই একেবাৰে লাষ্টত ধনিয়া অকণ দি দিছোঁ। এইটো মান ধনিয়া হয়, দি দিছোঁ। তো প্লিজ আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাব। যদি খোৱা নাই এবাৰ কৰি চাব, নিশ্চয় ভাল পাব। তো আজিলৈ আহিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।